নমস্কাৰ বন্ধুসকল মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আজি মই ব্লগ আৰু ৰাজৰ ৰেচিপি ভিডিঅ' এটা আনিছোঁ আপোনালোকে কেনেকুৱা পালে জনাবচোন আজি মই বনাবলৈ লৈছোঁ চিপছ যেহেতুকে মোৰ ল'ৰাটোৱে চিপছ খাই খুব বেছি ভাল পায় সেইটো কাৰণে ভাবিছোঁ নিজে ঘৰতে বনাই চিপছ খুৱাওঁচোন বুলি আৰু মই লৈছোঁ এটা ডাঙৰ সাইজৰ আলুটো ভালদৰে বাকলি গুচাই ধুই লৈছোঁ যেহেতুকে বেছিকৈ নাখায় সি সেইটো কাৰণে মই আলু এটাই লৈছোঁ আলুটো তাকে ডাঙৰ সাইজৰে লৈছোঁ আৰু আলুটো এতিয়া মই এইখনেদি চিপছৰ আকাৰ Poranora kule kamona pahorai hiare bedona kure hikto korana dikto hiaro sona যেহেতুকে মই মোবাইলটো হাতত লৈ কিনি ভিডিঅ' কৰি আছোঁ সেইকাৰণে মই ভালদৰে দেখাব পৰা নাই আপোনালোকে বেয়া নাপাব Poranora kule kamona pahorai hiare bedona kure hikto korana dikto hiaro sona gitere khubere hiara begere pronoyor sobi akana monore khubere puron sokur bakar kumana gitere khubere আৰু আপোনালোকে দেখিছেনে এয়া আমাৰ চিপছ ধুনীয়াকৈ হৈ গৈছে এতিয়া আমি বেটাই মই ধুনীয়াকৈ খাম আপোনালোকে নিজে বনাবচোন এয়া আমাৰ চিপছ ৰেডি এটা খাবা আহা চিপছ খাবা আহা আমাৰ বেটাই চিপছ খাইছে নাইচ নে নাইচ দেখা দিয়া নাইচ থ্যাংক ইউ ভিডিঅ'টো লাইক কৰিবলৈ কৈ দিয়া যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব